কাইলৈ বিহু পালেহি, এতিয়া মোৰ তাততো 1 টকাও নাই। কি হলো তোৰ? কিয় এনেকে আছ? কিবা টেনচনত থকা যেন লাগিছে যে, কিয়? আৰে ভাই কি কবি, মোৰ তাত চোন আজি 1 টকাও নাই, আৰু ইফালে বিহু পালেহি। সেইটো কথাহে। হ'ব দে, মই চাম বাৰু, যদি পইচা আছে দিম দে। এই ব্ৰ, বিহুটো চলা না বে, মোৰ তাত 1 টকাও নাই ভাব। তই দিবিতো সঁচাকে? পিছে কিমান লাগিব ন তোক? এই ব্ৰ, 2000 মান টকা দিলে হ'ব। ঠিক আছে দে, ঠিক আছে, মই দিম দে। দে ভালকে থাক, মই যাওঁ। এটাৰ পৰা ৰক্ষা দেই। ই যদি জেগাত আহি নোযোৱা হয়, আজিতো মই বিহু খাবই নোৱাৰিলো হয় যেন পাইছো। বহুত ৰাতি হ'ল, শুই থাকাই ভাল এতিয়া। এইজনী আহিয়ে পোৱা নাই, চাহ। ইমান দেৰি হ'ল, মোক মাতিতে এতিয়াও অহা নাই। তুমি অথনি আহিলা নেকি? নহয় অ'। তই মোক ইমান সোনকালে মাতিতে ইমান তোমাক দেৰিকে আহিছে কিয়? নাপাওঁ, বাট নিশ্চয় বেলেগ লগত চেনি খাই আছিলি চাগে ৰাস্তাত ন? বাট কি? বুজিলো, চেনিটোহে বেলেগৰ লগত খাওঁ চাগে ন? হ'ব, তুমি ইমান সন্দেহ কৰা ফোন SMS একো